নমস্কাৰ সমগ্ৰ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এটা বিশেষ কাৰণলৈ আজি আহিছোঁ আপোনালোকৰ আগত। মোৰ কিছুদিন আগতে মই এডভাৰটাইজো কৰিছোঁ কথাটো আপোনালোকৰ আগত। মই গীত এটি কৰি আছোঁ, খুব ধুনীয়াকৈ মিউজিক কৰিছে মোৰ মৰমৰ বিজু দা আৰু মোৰ লগত গাইছে মনীষা বাই। তো গীতটি অতি সোনকালে আপোনালোকে পাব। আপোনালোকক উলিয়াই দিম ভিডিঅ' সহকাৰে। আৰু গানটো মই লিখিছোঁ, একচুৱেলি গানটো মোৰ লগত সহায় কৰিছে গীত লেখাত উজ্জ্বল কুমাৰ ৰায় আৰু ৰঙন দা, সি সহায় কৰিছে আৰু ভাল লাগিছে। আজি গীতটোৰ ডাবিং হৈ গ'ল, আপোনালোকে অতি সোনকালে পাব। আশা কৰোঁ আপোনালোকে গীতটি আদৰি ল'ব, যেনেকৈ চেল্ফি ৰাণী গীতটি মোৰ আদৰি লৈছে আৰু চাব আপোনালোকে। তেনেকৈ এইটো গীতো আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ আৰু বহাগ বিহুৰ স্পেচিয়েলি আপোনালোকক আগন্তুক বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। হেল্ল' এভৰিৱান, নমস্কাৰ। মই মনীষা। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে খুব ধুনীয়া এটি গীতৰ আজি ৰেকৰ্ডিং কৰিলোঁ। নৱপ্ৰজন্মৰ এগৰাকী শিল্পী স্বৰ্ণ খুব ধুনীয়া এটি গীত লিখিছে, সুৰো ধুনীয়া, মোৰ গাই খুব ভাল লাগিছে আৰু অতি সোনকালে গীতটিৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আহিব। আশা কৰোঁ আপোনালোকে সকলোৱে শুনি ভাল পাব। ধন্যবাদ। গীতটি অকণমান পিছতে এতিয়া শুনাব আপোনালোকক, আশা কৰোঁ নমস্কাৰ, মোৰ নাম বিজু কুমাৰ চৰকাৰ। কুমাৰ স্বৰ্ণৰ ভাইটিৰ গান এটা কৰিছোঁ আৰু লগতে গাইছে আমাৰ মনীষা দেৱীয়ে। গানটো ভাল হৈছে, আশা কৰোঁ আপোনালোকে শুনিও ভাল পাব। অতি সোনকালে ভিডিঅ' ৰিলিজ কৰিব ভাইটিয়ে, আশা কৰোঁ সকলোৱে শুনি ভাল পাব।